সময় 25 বছৰ MLA 5 জন সমষ্টি 12 নং জলেশ্বৰ ভোটাৰৰ সংখ্যা 2,33,030 জন 2001 চনত আফতাবুদ্দিন মোল্লা 2006 চনত আফজালুৰ ৰহমান 2011 চনত মইনুদ্দিন আহমেদ 2016 চনত সাহাবুদ্দিন আহমেদ 2021 চনত আকৌ আফতাবুদ্দিন মোল্লা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ সমীক্ষানুযায়ী জনসাধাৰণৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছৰ পৰা টিকটৰ দাবীদাৰ মূলতঃ আখতাৰ হুছেইন আৰু আফতাবুদ্দিন মোল্লাৰ পৰিয়াল তথ্য মতে বিগত 25 বছৰত বানপানী যোগাযোগ আৰু যাতায়াতত অগ্ৰগতিৰ পৰিসংখ্যা নিচেই নগণ্য বিগত 5 বছৰত অৰ্থাৎ আফতাবুদ্দিন মোল্লাৰ কাৰ্যকালত প্ৰগতিৰ ৰেখাচিত্ৰ ঠিক একেটাই আখতাৰ হুছেইন ভাৰ্চেছ আফতাবুদ্দিন মোল্লা শিক্ষাগত অৰ্হতা আখতাৰ হুছেইন মাষ্টাৰ ইন এগ্ৰিকালচাৰ আফতাবুদ্দিন মোল্লা MA সাংগঠনিক পদ আখতাৰ হুছেইন সংখ্যালঘু বিভাগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি আফতাবুদ্দিন মোল্লা 0 কৰ্ম আখতাৰ হুছেইন APSC কেডাৰ বন আৰু এলাইড বিভাগত প্ৰথম বৰ্গৰ কাৰ্যবাহী বিষয়া আফতাবুদ্দিন মোল্লা 6 বাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা 4 বাৰ পৰাজয় কাৰ্যকাল আখতাৰ হুছেইন প্ৰাক্তন ডিভিজনেল অফিচাৰ 28 বছৰ SIRTৰ পৰা এক্সেলেন্স চাৰ্টিফিকেট প্ৰাপ্ত চাকৰি কালৰ পৰাই সমাজ সেৱাত নিয়োজিত আফতাবুদ্দিন মোল্লা MLA 2001 আৰু 2021 কিন্তু সমষ্টিৰ উন্নয়ন নগণ্য নেতা হিচাপে আখতাৰ হুছেইন বলিষ্ঠ উন্নয়নত প্ৰখুৰ দৃষ্টি নিক্ষেপণ কংগ্ৰেছৰ পৰা জনসাধাৰণে কাক বিচাৰে আখতাৰ হুছেইনক 78.9% আফতাবুদ্দিন মোল্লা 21.1% সামূহিক দৃষ্টি নিক্ষেপণত যোগ্যতা আৰু তথ্যভিত্তিক হিচাপত সবাতোকৈ আগত আখতাৰ হুছেইন বাকী হিচাপ নিকাচ ভোটৰ সময়ত জলেশ্বৰবাসীয়ে নিৰূপণ কৰিব যাৰ প্ৰতিফলনৰ প্ৰতিবেদনো আমি সদৰি কৰিম নিউজ ডেস্ক ৰিপৰ্ট ট্ৰুথ বাৰ্তা